নমস্কাৰ ইউটিউব চেনেল জেউটি কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাজমাহৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি মই বনাবলৈ লোৱা ৰেচিপিটোত কি বস্তু ব্যৱহাৰ কৰিম এবাৰ চাও আহকচোন। ইয়াতে মই ৰাজমাহ অলপমান লৈছোঁ, বিলাহী 3টা লৈছোঁ মিডিয়াম সাইজৰ, পিয়াজ লৈছোঁ 4টা, আদা নহৰু কেঁচা জলকীয়া 4টা, শুকান জলকীয়া 4টা, পাঁচফোৰণ লৈছোঁ আধা চামুচ, জলকীয়া গুড়ি 1 চামুচ, জিৰা গুড়ি 1 চামুচ, জালুকৰ গুড়ি 1 চামুচ আৰু নৰসিংহৰ পাত লৈছোঁ আৰু লগতে গৰম মছলা লৈছোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই কুকাৰত ৰাজমাহখিনি দি দিছোঁ, বইল কৰি লম। ৰাজমাহখিনি ঢাক যোৱাকৈ মই পানী দিছোঁ আৰু ইয়াতে মই শুকান জলকীয়া এটা দিছোঁ আৰু কেঁচা জলকীয়া এটা দি দিছোঁ আৰু নহৰু 3 ফুটা ইয়াতে এনেদৰে কাটি দিছোঁ। জোখমতে নিমখ দিলোঁ। এতিয়া মই এইখিনি বইল হ'বলৈ দিম, 5টামান চিটি মাৰিব লাগিব। কেৰাহী গৰম হৈ গৈছে, মই এতিয়া ইয়াতে তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। তেল গৰম হৈ গ'ল, মই এতিয়া ইয়াতে লং, ইলাচি আৰু গৰম মছলা দি দিছোঁ। লগতে মই তেজপাত কেইটাও দি দিছোঁ। জুইটো কমাই লৈছোঁ একেবাৰে। আৰু কেঁচা জলকীয়াখিনি দি দিছোঁ ইয়াতে। আৰু ৰুকি লোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া ভালকৈ ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। শুকান জলকীয়া কেইটা দি দিছোঁ মই। এতিয়া ভালকৈ ভাজি ল'ব লাগিব। ইয়াতে মই পাঁচফোৰণ দিছোঁ, লগতে মই আদা নহৰুৰ পেষ্টটো দি দিছোঁ। এতিয়া ভালকৈ ভাজি ল'ব লাগিব। আদা নহৰু কেঁচা গোন্ধ নোযোৱালৈকে মই ফ্ৰাই কৰি থাকিম। অলপ ৰঙচুৱা হৈ আহিছে, তেতিয়া মই ইয়াতে নৰসিংহ পাত কেইটা দি দিছোঁ আৰু 1 মিনিটমান সময় এনেদৰে লৰাই থাকিম আৰু জুইটো বঢ়াই লৈছোঁ। ফ্ৰাই কৰি হৈ গৈছে, এতিয়া মই ইয়াতে জিৰা গুড়িখিনি দি দিছোঁ আৰু লগতে জালুকৰ গুড়িখিনিও দি দিছোঁ। এতিয়া ভালদৰে ভাজি ল'ম। হালধি দি দিছোঁ। মই নিমখ বইল কৰোঁতেই দি দিছিলোঁ, এতিয়া মই ব্যৱহাৰ নকৰোঁ। ভালকৈ লৰাই লৈছোঁ। এতিয়া মই ইয়াতে বিলাহীখিনি গুড়ি কৰি লৈছিলোঁ, সেইখিনি দি দিম। এনেদৰে মই 5 মিনিটমান সময় লৰাই থাকিম। জুইটো একেবাৰে কমাই লৈছোঁ। 5 মিনিটমান সময় ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াতে ৰেড চিলি এচামুচটো দি দিছোঁ। মছলাখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি হৈছে আৰু। এতিয়া মই ইয়াতে ৰাজমাহখিনি দি দিছোঁ আৰু ইয়াৰে পানীখিনি আছে, মই পাছত ব্যৱহাৰ কৰিম পানীখিনি।
এইখিনি ভালকৈ ভাজি লওঁ আৰু আপোনালোকে আলু ব্যৱহাৰ কৰিব পাৰিব মই আলু ব্যৱহাৰ কৰা নাই জুইটো বঢ়াই লৈছোঁ এতিয়া এনেদৰে মই 5 মিনিটমান সময় ভাজি থাকিম ফ্ৰাই কৰি হৈ গৈছে মোৰ এতিয়া মই মাছখিনি বইল কৰা পানীখিনি ইয়াতে দি দিছোঁ এতিয়া মই ঢাকনিখন বন্ধ কৰি দিম আৰু 10 মিনিট সময় পিছত চাম এনেদৰে উতলিবলৈ দিছোঁ 10 মিনিট সময় হৈ গৈছে আঞ্জাখন ধুনীয়াকৈ উতলি আহিছে মোৰ বনাই হৈ গ'ল এতিয়া মই এতিয়া জুইটো অফ কৰিছোঁ আৰু মই এতিয়া পৰিৱেশন কৰিবলৈ সাজু কৰিম এয়া মই পৰিৱেশন কৰিবলৈ সাজু কৰিলোঁ আপোনালোকেও এনেদৰে বনাই খাবচোন খুবেই ভাল লাগে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ